কথাটো হৈছে ৰাইজৰ ওপৰত ৰাইজে যদি বিচাৰিছে সফল হ'ব ৰাইজে যদি বিচাৰে আপোনাৰ ধাৰণা কি যিহেতু বৰ্তমান সময়ত নতুনকৈ আকৌ আঞ্চলিকতাবাদ কিন্তু প্ৰথম কথা হ'ল নিজে নিজক কেনেকৈ প্ৰজেক্ট কৰিব কেনেকৈ পৰিকল্পিত ৱেত নিজক লৈ যাব মানুহৰ মাজত সেইটো আটাইতকৈ ডাঙৰ কথা সেই সময়ত কিন্তু সৰ্বাধিক উপকথা কৰা মানুহজন আপুনি আছিলে মঞ্চই প্ৰতিবাদ তেতিয়া চবৰে মনত খুবটো খুব বেছি হৈ গৈছিল আৰু এতিয়া দল আঞ্চলিক দল বুলি আপোনাৰ আমাৰ কেইবাটাও আছেই বাৰু খালি মই পলিটিক্সত মানে বিভাজনটো বহুত দেখিছোঁ এইবছৰ আৰু বেছিকৈ দেখিছোঁ গ্ৰুপ হৈ ঘূৰি গৈছে চব মানুহ চব সেইটো তেওঁলোকে চিন্তা কৰি চোৱা উচিত হয় বিভাজন যিমান হ'ব ক্ষতিটো আমাৰ কাৰণে আগত যিখন মঞ্চত আপুনি উপকথা কৰিছিলে সেইখন মঞ্চৰে একাধিক মানুহ একত্ৰিত হৈ এতিয়া দল গঠন কৰিছে গতিকে আপুনি সেই দলটোক লৈ আশাবাদী নে আপুনি ভবা ধৰণে হৈছেনে আপুনি উপকথা কৰাৰ ধৰণে হৈছে মই আশাবাদী বুলি মই তেনেকৈ প্ৰথমতে কৈ দিব নোৱাৰোঁ মোৰ কামছে মতলব কাম যদি ভাল দেখোঁ ভাল বুলি কওঁ কাম যদি বেয়া দেখোঁ বেয়া নকৰোঁ কিমান আশাবাদী আপুনি আৰু উপকথা কৰাৰ ধৰণে আপুনি ভবাৰ ধৰণে ভাল ইয়াং বহুত ইয়াং ল'ৰা ছোৱালী আছে তাৰ মাজত দেখিছোঁ কাম কৰি আহিছে চ' নতুন জেনেৰেশ্যনৰ কোনো বিশ্বাস আছে যথেষ্ট কিন্তু মই খুব পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব পলিটিকেল গোটেই আজি মই 30 বছৰে যিটো দেখিলোঁ 30 বছৰ পলিটিক্সে মানে গোটেই অসমক ঢকা ফৰকা কৰি আহি আছে বিভিন্ন ধৰণে চ' সেইকাৰণে পলিটিক্সত ইমান বিশ্বাসী নহয় সেইকাৰণে কেতিয়াও জড়িত নহয় কা বিৰোধী শক্তিৰ আলমলৈ যিহেতু বৰ্তমান সময়ত ৰাজনৈতিক দলটো জন্ম হৈছে আৰু সেই সময়ত আপুনিও লতাশিলে হওক বা চানমাৰীয়ে হওক সেই যুঁজখনৰ আপুনি নেতৃত্ব লৈছিলে কিন্তু সেই গোটেই বিষয়টোক লৈ পেলাই বৰ্তমান সময়ত সেই দলটোক লৈ আপুনি পৰৱৰ্তী সময়ত কা বিৰোধী শক্তি হওক বা অন্যান্য যিকোনো দাবী শুনোৱে হওক কিমান শক্তি লৈ বুলি ভাবে কা বিৰোধী হ'লে কা কথাটো বেলেগ কাটো গভৰ্ণমেণ্টলৈ কথা নহয় বিজেপি থাকক কংগ্ৰেছ থাকক যিকোনো পাৰ্টিটো নাথাকক কা বস্তুটো আমাৰ কাৰণে বেয়া আমি কা বস্তুটো বিচাৰ কৰিছোঁ কিন্তু পাৰ্টিলৈ কথা নাই আপুনি মই পাৰ্টিত বিশ্বাস নকৰোঁ চ' কা যদি আকৌ উত্থাপন হয় যি গভৰ্ণমেণ্টে থাকক আকৌ আমি বিপ্লৱ কৰিব বাধ্য হ'ম খালি এতিয়া বিপ্লৱটো অকণমান বেলেগ ধৰণে কৰিব লাগিব কাৰণ এই বিপ্লৱৰ পৰা যি দেখিছোঁ মানে ক্ষতিৰ বাহিৰে লাভ একো হোৱা নাই আকৌ ক্ষতিয়ে হৈ আছে চব সময় নষ্ট কাম নষ্ট গতিকে বিপ্লৱৰ মানসিকতাটো থাকিব লাগিব নিজৰ মনৰ ভিতৰত আৰু তাৰ লগতে আমাৰ কামত যাতে ক্ষতি নহয় কৰ্ম আন্দোলনটো একেধৰণে আমি আগুৱাই লৈ যাব লাগিব কোৱা গৈছে আঞ্চলিকতাবাদী যিটো দল তাত কিন্তু বহু কেইগৰাকী নেতাও কিন্তু বৰ্তাত সাঙুৰ পোৱাগৈ নাই যেনেকৈ ফুৰিবলৈ যাওঁ উত্থাপন হৈছিলে কৃষক মন্ত্ৰী কন্যা সমিতিৰ কথা বতৰা হোৱা নাই আপুনি এগৰাকী সেইটো আচলতে তেওঁলোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে যাবলৈ আশাবাদী ইচ্ছা কৰে এই অৱস্থাত কাকো পলিটিকেল প্লেটফৰ্মে উঠাই দিয়াটো উচিত নহয় আৰু কিছুমান আৰু এক্সপিৰিয়েঞ্চৰ কথা থাকিব আৰু উইদাউট এক্সপিৰিয়েঞ্চ পলিটিক্স হওক বা যিকোনো চেপ্টাৰে নহওক মিউজিক হওক চিনেমা হওক উইদাউট এক্সপিৰিয়েঞ্চ কেতিয়াও গ্ৰ' কৰিব নোৱাৰে আৰু মই যদি একো নজনাকৈ হঠাৎ চিনেমাখন বনাই দিওঁ এইখন অভিয়াছলি বেয়া হ'ব কাইলৈ যদি নতুন আঞ্চলিক গোটটোৱে কা বিৰোধী শক্তিক লৈ পেলাই বা সেই ছাবজেক্টটোক লৈ পেলাই যদি আপোনাৰ প্ৰচাৰ চলে তেতিয়া আপুনি প্ৰচাৰ এতিয়া মই কা বিৰোধী মই সদায় আছিলোঁ সদায় দেখোঁ সেইটো কোনোবা পাৰ্টি ৱাইজ কোনোবা মাতিব দৰকাৰ নাই আপুনি মই অসমৰ মানুহৰ লগত আছোঁ মানুহৰ লগত সেই দলটোৰ ফালৰ পৰা আপোনাৰ নামো ধৰক উচ্চাৰিত হৈছে কি কাৰণে নাই আপুনি থাকিলে ধৰক মানুহবিলাকক সজাগ কৰিব পৰা যায় আপোনাৰ এটা জাগৰণ আনিব পাৰি এনেধৰণৰ মন্তব্য কৰা এটা কথা আপুনি উপলব্ধি কৰেনে যে নাগৰিকত্ব সংশোধনী আইনৰ সময়ত আপোনাক যেনেধৰণে এক কথাতে কিছু সংখ্যকে ক'ব বিচাৰে যে আপোনাক ব্যৱহাৰ কৰা হৈছিল আৰু আজি তেওঁলোকে নিজে নিজে ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে ক'ৰবাত নহয় ক'ৰবাত আপোনাক ব্যৱহাৰ কৰা হৈছিল নেকি ৰাজনৈতিক দলৰ ক্ষেত্ৰত বা তেওঁলোকে আন্দোলনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে কিছুমানে ভাল পাই কাৰণে আমি বিচাৰিছিলোঁ দুজনৰ কথা থাকিব কিন্তু আপোনাক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিলে নেকি যে আপুনি বৰ্তমান উপলব্ধি কৰে নেকি যে য'ত মোৰ যাব লগা নাছিলে তাতো মোৰ যাব লগা হৈছিলে হাতিয়াৰ বুলি ভাবিলেও মই কি ক'ম আৰু এটা প্ৰশ্ন দাদা যিহেতু আপুনি কৈছে যে কা বাতিল কৰিব লাগিবই আৰু যদিহে যিখন ৰাষ্ট্ৰীয় এখন আইন আঞ্চলিকতাবাদী শক্তিয়ে যদি অসমত মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে প্ৰতিষ্ঠিত হয় বা আঞ্চলিকতাবাদী শক্তিৰ পৰাই যদি মুখ্যমন্ত্ৰী হয় বিধানসভাৰ মজিয়াত এই আইনখন তেওঁলোকে বাতিল কৰিব পাৰিবনে সেইটো ডিপেণ্ড কৰিব তেওঁ কি ধৰণৰ শক্তি সামৰ্থ্যলৈ তেওঁ কথা ক'ব কৰ্ণাট চাংমাই কিন্তু পাৰা নাই অকল মানে কাজিয়া কৰি থাকিলে মই ভাবোঁ যে কোনো চলিউশ্যন নোলায় বস্তু চলিউশ্যন ওলাব লাগিলে কমিউনিকেশ্যন লাগিব মানুহৰ
যি পাৰ্টিয়ে বেলেগ পাৰ্টিৰ লগতো কমিউনিকেশ্যন কৰিব লাগিব, এটা সুন্দৰ মানসিকতাৰে কাম কৰিব লাগিব, তেতিয়া বস্তুবিলাক চলিউশ্যন ওলাব। আন্দোলন চলি থকাৰ আমাৰ চিঞৰ কাজিয়া পেচাল বেছি হয়, এইটো বেয়া কথা। আন্দোলন চলি থকাৰ সময়ত আপুনি নিজৰ এটা নতুন দলৰ কথা কৈছিলে, গতিকে দলটো গঠন হোৱাৰ আগত চিন্তা চৰ্চা কৰাৰ সময়ত আপোনাৰ লগত কথা বতৰা পাতিছিলে নেকি? কথাটো কৈছিলে নাই, সেইবোৰ কথাত মোক কেতিয়াও নিবিচাৰে, মই নাযাওঁ বুলি জানো। মই এটা ইংগিতহে দিছোঁ, মই কৈছিলোঁ যে আপোনাৰ যদি খুব এই খণ্ডটো বাঢ়ি গৈ থাকে, অভিয়াছলি বেলেগ পাৰ্টি জন্ম হ'ব। নতুন দলটোৰ প্ৰতি আপুনি আশাবাদী নে? দেখা যাওক, মই মানুহটো সদায় আশাবাদী নহয়। শেহতীয়াকৈ শৃংখল শইকীয়াৰ পৰা এটা আপোনালৈ ফোন কল অহা সেইটো কি ভাইটিৰ নিচিনা একো নাই, কিবা খং উঠিলে গালি পাৰিলোঁ সেইটো চিন্তা কৰি কথা হৈছে যে গৰিমা মন শইকীয়া যেনেকৈ কৰোঁ খং উঠিলে গালি পাৰিলোঁ। গৰিমা শইকীয়া গাৰ্গৰ নামটো প্ৰস্তাৱ হৈছে যে অসম গণ পৰিষদ দলৰ পৰা তেওঁ গোলাঘাটৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। কথাটো কিমান দূৰ সঁচা? বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে, তাৰ কাৰণে আপোনাক সুধিছোঁ। মই এইটো কাম কাজ কৰা বাদেই দিলোঁ আৰু গৰিমাটো উঠিব জিকিব, কোনো চিন্তাই নাই এতিয়া। হা, পইচা পাতিও চিন্তা নাই, টেনশ্যন নাই, চব গৰিমাই চলিব। সেইটো গৰিমা কৰিলে ভাল। খালি এটা কথা কওঁ, আমাৰ বংশত কোনো আজিলৈকে পলিটিক্সত যোৱা নাই, কোনো নাযায়, ট্ৰেডিশ্যন নাই।